Hello friends, good morning. আজি 28 জানুৱাৰী আজি আমি বিশেষ স্থানলৈ যাব ওলাইছো য'ত নেকি কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আজি দিনটোতে 1894 চনৰ 28 জানুৱাৰীত ব্ৰিটিছ আৰু কৃষকৰ মাজত যি গুলিয়াগুলি হৈছিল খাজনা ভিত্তিত লৈ তাত আমি 140 জন কৃষকক হেৰুৱাইছিলোঁ তাৰে আজি স্মৃতিত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আমি সেই বিশেষ স্থানলৈ যাব ওলাইছো প্লিজ চাই থাকিব আপোনালোকে আৰু আমি অলপ সময় নষ্ট নকৰি তালৈ কোনে গৈ সেই স্থানত গৈ লগ হ'ম আপোনালোকে চাই থাকিব মই যিমান পাৰোঁ সিমান দেখুৱাই যাম আমি আহি পালোঁ বৰ্তমান পাথৰিঘাট এই স্থানডোখৰতে 140 জন কৃষকৰ স্মৃতিত পতা হয় আজিৰ দিনটোতে শ্বহীদ দিৱস ৰঙিয়াৰ কৃষক বিদ্ৰোহ বাইহাটাৰ কৃষক বিদ্ৰোহ বা ৰাইজ মেল পথৰুঘাটৰ ঘটনাটো সংঘটিত হোৱা কেইদিনমানৰ আগে চিপাঝাৰত অনুষ্ঠিত হোৱা ৰাইজ মেল আৰু সদৌ শেষত পথৰুঘাটৰ এই ইয়ালৈ আহিছোঁ যেতিয়া শ্বহীদসকলৰ স্মৃতিত এপাহি ফুল লৈ সেৱা ল'লোগৈ সেৱা লোৱাতে মনটো কিবা ভাল লাগিলে যিসকল শ্বহীদ হৈছিলে প্ৰায় 140 জন কৃষক সেইসকলৰ নাম ইয়াত লিখা আছে এই শ্বহীদ বেদীটোত সম্পূৰ্ণকৈ দেখুওৱা সম্ভৱ নহয় যদিও যিখিনি পাৰোঁ দেখুৱাইছোঁ 1894 চনতে হোৱা ঐতিহাসিক কৃষক বিদ্ৰোহ পাথৰিঘাট উৰণনৰ বাবে বিখ্যাত এই ঠাইডোখৰ যাক নেকি পাথৰিঘাটক অসমৰ জালিয়ানাবাগ বুলি আখ্যা দিয়া হয় মই জাষ্ট যিখিনি জানো সেইখিনি কৈছোঁ ভুল হ'লে মাফ কৰিব পথৰুঘাটৰ আন এটা নাম দলিৰণ বুলি কোৱা হয় গৌৰৱৰ বিষয় এয়া আমাৰ স্বাভিমান আৰু আমাৰ জাতিটোক আমাৰ দেশখনক আগবঢ়াই নিবলৈ এয়া আমাৰ বাবে প্ৰেৰণা আজিৰ এই অনুষ্ঠানটো সফল কৰি তোলাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসম চৰকাৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগকে ধৰি বিভিন্ন বিভাগে সহায় সহযোগিতা আগবঢ়ালে আমাৰ মাননীয় সাংসদ দিলীপ শইকীয়া আনন্দ ৰাজবংশীদেৱ তেখেতসকল দেহে কেহে লাগিলে আৰু আমাৰ পথৰুঘাটৰ সকলো ৰাইজ এই উদযাপন সমিতিৰ এই অনুষ্ঠানটো সফল কৰি ইয়াৰ লগে লগে এটি গীত পৰমানন্দ ৰাজবংশী পৰিচালিত অনল ছবিখনৰ এটি গীতৰ কথাই বিচালিল গীতটিত সুৰাৰোপণ কৰিছিল পদ্মশ্ৰী তক্ষশিলালী আৰু প্ৰভাত শৰ্মা মহোদয়ে আৰু আজি এই গীতটি পৰিচালনা কৰিছে অনাতাৰ সুৰ সংৰক্ষক শিল্পীসকলক গীতটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটো প্ৰতি বছৰে শ্বহীদসকলৰ স্মৃতিত জানুৱাৰী 28 তাৰিখে পতা হয় আজিৰ ভিডিঅ'টো ইমান
জয়তো জয়াই অসম জয় হিন্দ।